हेलो थिएटर चल रहा है, देखते रहो हेलो बंधुসকল वेलकम टू माय यूट्यूब चैनल गावलिया लरा मैं बर्तमान एकदम मोर रूमत आसो माने यार पर आजिर भिडिओटा आरम्भ करिम माने आमार खंगरा बरबिठा नवमिलन संघर तरफर परा आमार इयाते एखन थिएटार आइसे थिएटार बिनापानी गतिके आमी तालैके जाम गतिके ताते जाई किने आमी थिएटार देখিম आपनालोকক थिएटार देखाम यार आगते जेनेके थिएटार एटा भिडिओ आपनालोকক देखाइছো ठीक तेनेकुवाके आजिओ इयाते एटा भिडिओ आपनालोকক देखाम गतिके थिएटारर बाहिरर भितरर गोटेई परिवेशखिनि आपनालोকক देखाम गतिके आपनालोके आमार এই ভিডিওটো চাই থাকক आपनालोके आमाक बहुत मरम करि आछे आरो एनेके मरम দি आमाक आगुवाई লৈ যাওক गतिके आमी आपनालोকক भिडिओ चोৱাৰ কাৰণে आपनालोকক সুযোগ प्रदान करूँ आरो आपनालोके आमार এই চেনেলটো সাবস্ক্রাইব কৰি দিব आरो आमार भिडिओবিলাকত এটা লাইক কৰি দিব आरो आपनालोকৰ कमेन्टটো মতামতটো आमार कमेन्ट बक्सत लिखि जनाই দিব आरो मोर लगत मोर सৰু ভাইটি শাহজান আছে आपनालोके निश्चय দেখা পাইছে गतिके आमी দুজনে যাম তাতে যাই কিনে आपनालोকক ভিডিওবিলাক দেখাম তেতিয়ালৈ বলক পলম নকৰি আমি আমাৰ ভিডিওটো আৰম্ভ কৰো আমি আহি একদম আমাৰ যেটো হ'ব লাগে যেটো থিয়েটাৰ ফিল্ড আছিল ইয়াতে আহি পালো আপোনালোকে নিশ্চয় দেখা পাইছে চাওক কিমান দৰ্শকসকলৰ সমাগম হৈছে বিভিন্ন দোকান পোহৰে ইয়াতে আহিছে চাওক ইয়াতে এখন পানৰ দোকান আছে নিশ্চয় দেখা পাইছে চাওক ইফালে আৰু এখন পানৰ দোকান আছে আছে আৰু বিভিন্ন ধৰণৰ দোকান পোহৰ ইয়াতে আহিছে বিভিন্ন ঠাইৰ পৰা বিভিন্ন দৰ্শকবিলাক আহিছে ইয়াতে নাট উপভোগ কৰাৰ কাৰণে চাওক নিশ্চয় দেখা পাইছে আমি যাই আছো আগে আগে গতিকে আমি আপোনালোকক খুব ধুনীয়া কৰি দেখাব যত্ন কৰি আছো চাওক ইয়াতে এটা আৰু এটা এই দোকান আৰু আমাক মহিবুল দাক নিশ্চয় দেখা পাইছে এখেত আমাৰ এইফালে জিয়াৰুল ভাই আৰু মহিবুল দা ইয়াতে আছে আৰু চাওক তাৰে পিছত যেটো আছে কিমান ডাঙৰ এটা ভেনাৰ বিনাপানী থিয়েটাৰ বুলি নিশ্চয় দেখাই পাইছে ওয়াও চাওক সেইজনে হ'ল আমাৰ বিপুল ৰাভা গতিকে কি কম আৰু আপোনালোকক নিশ্চয় দেখা পাইছে বলিদান নাটক আজি আপোনালোকক দেখালো অকণমান হ'লেও মই কিন্তু গোটেইখিনি দেখিছোঁ আৰু এইটো হ'ল আমাৰ যেটো খংৰা বৰবিঠা নৱমিলন সংঘ এইটো হ'ল সেইটো সংঘ আপোনালোকে নিশ্চয় দেখা পাইছে আমাৰ যেটো সংঘৰ সন্মুখত চাওক আমাৰ ইমৰুলে হাই দি আছে আপোনালোকক কি কম আৰু আপোনালোকক নিশ্চয় দেখাই পাইছে আমাৰ এই গাঁৱৰ যুৱ চাম হয় এখেতসকল চাওক আৰু এজনে কিমান ধুনীয়া কৰি হাই দিছে আপোনালোকক নিশ্চয় দেখাই পাইছে আৰু গতিকে আপোনালোকক খুব ধুনীয়া কৰি দেখাবলৈ যত্ন কৰি আছো এতিয়া এইটোতো বাহিৰৰ পৰিৱেশ আপোনালোকক দেখাই আছো আমিতো ভিতৰত যাম ভিতৰত যাই কিনে আৰু ধুনীয়া কৰি আপোনালোকক দেখাম মানে ভিতৰত আমাৰ বিপুল ৰাভা ছাৰ আছে এখেতৰ পৰা দুটা মন্তব্য ল'ম তাৰপিছত আমাৰ বিভিন্ন নাট্যকৰ্মীসকলৰ পৰা দুটা এটা কথা ল'ম আৰু ছোৱালীসকলৰ ফালৰ পৰা দুটা এটা কথা আপোনালোকক ল'ম তাৰপিছত আপোনাৰ কিমান কালেকশ্যন হ'ল আৰু এনেই টিকেট কাউণ্টাৰৰ 2000ৰ পৰা অলপ দুটা এটা কথা ল'ম গতিকে কি এনেকুৱা কৰি আপোনালোকক খুব ধুনীয়া কৰি দেখাবলৈ যত্ন কৰিম আৰু আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই থাকিব ফাৰ্ষ্ট টু লাষ্ট লৈকে আৰু আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে আমাৰ এই ভিডিঅ'টোত এটা লাইক কৰি দিব আপোনালোকৰ অকণমান মৰমৰ কাৰণে আমি বিভিন্ন দূৰ দূৰণিৰ ঠাইবিলাকত যাই কিনে ভিডিঅ' বনাবলৈ উৎসাহ আৰু উদ্দীপনা পাওঁ গতিকে আপোনালোকে নিশ্চয় দেখাই পাইছে চাওক কি কম আৰু আপোনাৰ গেটৰ সন্মুখত বিভিন্ন ধৰণৰ দৰ্শকবিলাক সোমাই আছে আৰু এইটো হ'ল আমাৰ টিকট কাউণ্টাৰ চাওক ইমান ধুনীয়া কৰি টিকেট চেল কৰা যিবিলাক ব্যক্তি আছে এখেতসকলে কৰি আছে আৰু এইটো হ'ল এটা প্ৰৱেশদ্বাৰ নিশ্চয় দেখা পাইছে এজন এজন প্ৰৱেশদ্বাৰত থকা ব্যক্তিসকলে এটা সৈনিকৰ নিচিনা ডিউটি পালন কৰি আছে কি কম আৰু আপোনালোকক বহুত মানুহ হৈছে আৰু ভবা নাছিলোঁ যে প্ৰতিকূল বতৰত ইমান মানুহ এইটো থিয়েটাৰত হ'ব গতিকে বহুত ভাল লাগিছে আৰু থিয়েটাৰখন চাই বহুত মানুহ হৈছে যাৰ কাৰণে আমাৰ থিয়েটাৰটো চাই কিনে ভাল লাগিছে ফাইনালি আমাৰ এই পেণ্ডেলৰ ভিতৰত সোমাই আছে আপোনালোকে নিশ্চয় দেখা পাইছে মই ইয়াৰ কমিটিৰ লগত জড়িত আছোঁ আমাৰ এইটো কমিটিৰ পাছ টিকেট মানে এইটো লৈ আহিছোঁ এতিয়া আমি আহি আমাৰ ইয়াতে যিটো যোনজনে এনকুৱাৰী কৰি আছে আমাৰ গোটেই
প্ৰগ্ৰামটো তাৰ ইয়াতে দুটা এটা কথা জানিব চেষ্টা কৰিম। নমস্কাৰ, আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আপুনি কিবা ক'ব নেকি আমাৰ এই আচলতেতো বৰ্তমান সময়ছোৱাত ইয়াত তেনেকুৱা পৰিৱেশ নাই, যিহেতু চৌদিশে কেৱল শব্দ। তথাপিতো মই কিছু কথা কোৱাৰ কাৰণে যত্ন কৰিম। আমাৰ এই পিছপৰা ঠাইডোখৰতো অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি আমাৰ মানুহবিলাক বহুত দায়িত্বশীল আৰু তেখেতসকলে নিজৰ নিজৰ দায়িত্বৰ ক্ষেত্ৰত এই ক্ষেত্ৰত অসমৰ যি বাৰেবৰণীয়া কৃষ্টি সংস্কৃতি এই ক্ষেত্ৰত আমাৰ পিছ পৰি থকা বিশেষকৈ আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ যিসকল ব্যক্তি আছে তেখেতসকলে বিভিন্ন ক্ষেত্ৰত সেই সাহিত্যই হওক, লিখা পঢ়াৰ ক্ষেত্ৰই হওক বা আন আন দিশেই হওক তেখেতসকলৰ অৰিহণা আমি নুই কৰিব নোৱাৰোঁ। এই ক্ষেত্ৰত আমাৰ এই অঞ্চলত আপোনাৰ বিনা পানী থিয়েটাৰ আহিছে। আমি আপোনাসকলকো এই চেনেলৰ মাধ্যমেৰে অনুৰোধ জনাওঁ, আপোনাসকলে আমাৰ এই ঠাইডোখৰ আহক, উপভোগ কৰক, আমাৰ মানুহবিলাকৰ সৈতে আপোনাসকলে চিনাকি হওক। এইখিনি ধন্যবাদ। আমি আমাৰ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আপোনালোকে আমাৰ এই থিয়েটাৰটো চাব আহক। আগন্তুক দিনত আজি ইয়াৰে প্ৰথম নিশা, দ্বিতীয় নিশা, তৃতীয় নিশা আছে। গতিকে আপোনালোকে আহক ইয়াতে থিয়েটাৰ চাবলৈ। গতিকে আমি এনেকৈ আৰু বিভিন্ন নাট্যকৰ্মীসকলৰ দুই এটাৰ কথা আমি ল'ব যত্ন কৰিম। ইয়াতে আমাৰ টিকেট কাউণ্টাৰ আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। গতিকে টিকেট কাউণ্টাৰত বহুত ভিৰ কৰি আছে, বহুত ব্যস্ততাৰ মাজত আছে। গতিকে তথাপি আমি অকণমান হ'লেও চেষ্টা কৰিম ইয়াতে যাৱাৰ কাৰণে। গতিকে অলপ কথা আমি ল'ব চেষ্টা কৰিম। গতিকে এতিয়া আমি লাহে লাহে ভিতৰত সোমাই যাম। আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই থাকক। আমি ফাইনেলি এতিয়া গেলাৰীৰ ভিতৰত সোমাই আহিছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে, চাওক গেলাৰীত কিমান মানুহ বহিছে। গতিকে ক'বলৈ গ'লে ঠায়ে নাই গেলাৰীত, একদম ঠাইৰ অভাৱ হৈছে। চাওক লাইট দিয়া নাই, যাৰ কাৰণে অলপ আন্ধাৰ হৈ হৈছে। মানে আমাৰ ইফালে মঞ্চটো উদ্বোধন হৈ আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। চাওক গেলাৰীত কিমান বহি আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। গতিকে আমি আপোনালোকক খুব ধুনীয়া কৰি দেখাবলৈ যত্ন কৰি আছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে। চাওক আমাৰ গেলাৰীত যিসকল ব্যক্তি আছে নিশ্চয় দেখা পাইছে। চাওক আপোনালোকে উৎসাহ দিছে। গতিকে আপোনালোকে নিশ্চয় দেখা পাইছে। ইফালে আমাৰ মঞ্চ উদ্বোধন হৈ আছে, গতিকে আপোনালোকে নিশ্চয় দেখা পাইছে। আপোনালোকে খুব ধুনীয়া কৰি দেখাবলৈ যত্ন কৰিছোঁ। চাওক সকলো ব্যক্তিসকলে আপোনালোকক কিমান ধুনীয়া কৰি উৎসাহ আছে। গতিকে আমি অলপ হেপী পাই আছোঁ। কিমান ধুনীয়া কৰি আমাৰ দৰ্শক ব্যক্তিসকলে কিমান ধুনীয়া কৰি মানে আপোনালোকক কৈ আছে। গতিকে আপোনালোকক গোটেই বস্তুখিনি আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ। আমি লাহে লাহে ইয়াৰ ভিতৰত সোমাই যাবলৈ যত্ন কৰিম। আপোনালোকে নিশ্চয় দেখা পাইছে। চাওক কিমান দৰ্শক ইয়াতে আহিছে, নিশ্চয় দেখা পাইছে আপোনালোকে। চাওক আপোনালোকক দেখাবলৈ যত্ন কৰি আছোঁ। নিশ্চয় দেখা পাইছে। আমাৰ আগে আগে আমাৰ ইলিয়াছ দা যাই আছে, নিশ্চয় দেখা পাইছে আপোনালোকে। চাওকচোন চাওক কিমান দৰ্শক ইয়াতে আহিছে আমাৰ থিয়েটাৰটো উপভোগ কৰাৰ কাৰণে। পৰিৱেশটো অলপ ডাৱৰীয়া পৰিৱেশ, যাৰ কাৰণে অলপ হৈছে আৰু আমি উপায় নাই। সন্মানীয় শ্ৰীপূৰ্ণ ছাৰক সংঘৰ উপদেষ্টা তেখেতক সম্বৰ্ধনা জনাব মোহাম্মদ সালেম খান। চাওক আমাৰ খুৰীসকল ইয়াতে আহিছে সংগ্ৰা গাঁৱৰ পৰা। চাওক মোৰ ভাইটি এজন ইয়াতে আছে। গতিকে বহুত ব্যক্তি ইয়াতে আহিছে থিয়েটাৰটো উপভোগ কৰাৰ কাৰণে। আল্টিমেটলি আমাৰ মঞ্চটো মুকলি হৈ গ'ল। গতিকে আমি এতিয়া পিছৰ পৰা যাই কিনে অকণমান দেখাব যত্ন কৰিম আপোনালোকক। আপোনালোকে আমাৰ এই চেনেলটো চাই থাকিব। আমি ফাইনেলি এতিয়া ড্ৰেছিং ৰুমত আহিছোঁ, মানে গ্ৰীণ ৰুমত। আপোনালোকে নিশ্চয় দেখা পাইছে আমাৰ নাট্যকৰ্মী এজনে ড্ৰেছিং কৰাত ব্যস্ত হৈ আছে। মানে আজিৰ যিটো আপোনাৰ বলিদান নামৰ যিটো নাটক আছে, ইয়াৰে মেইন হিৰোৰ পাঠ কৰিছে এখেতে। গতিকে আমি অকণমান হ'লেও দুই এটা কথা ল'বলৈ যত্ন কৰিম। ইয়াতে আৰু এজন নাট্যকৰ্মী আছে। গতিকে আপোনাক ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমাৰ এই নাটকটো বা থিয়েটাৰৰ বিষয়ে দুই এষাৰ কথা ক'ব নেকি আমাৰ দৰ্শকসকলক? আজিটো আমাৰ প্ৰথম দিন, গতিকে দৰ্শক বহুত ভাল দেখিছোঁ, ভাল লাগিছে আৰু দৰ্শক উৎসাহী দৰ্শক যেন লাগিছে। আমিও নাটক কৰিম, নিশ্চয় ভাল পাব। আমি যিমান পাৰোঁ চেষ্টা কৰিম। দিয়ক, আমি আমাৰ দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমি আজিৰ যিটো নাটকৰ যিটো মেইন হিৰো, এখেতৰ পৰা আমি দুই এষাৰ কথা ল'বলৈ যত্ন কৰিম। দাদা আপোনাক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। গতিকে আপুনি ব্যস্ততাৰ মাজত আছে, তথাপি অকণমান ডিষ্টাৰ্ব হ'লেও আৰু উপায় নাই। দুই এষাৰ কথা ক'ব নেকি আমাৰ দৰ্শকসকলক এইটো চেনেলৰ জৰিয়তে? প্ৰথম আহিছোঁ নাটক আমাৰ বলিদান দিছে। নাটকখন চাই সকলোৱে ভাল পাব। আচ্ছা আচ্ছা। আপোনালোকে
আপোনালোকে নাটক চাওক আমাৰ ৰিজাল্টটো দিব নহয় জানো আচ্ছা আচ্ছা দিয়ক আমি আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদা গতিকে আমি এনেকৈ আমি আৰু দুজন এজন ব্যক্তিৰ পৰা জানিব যত্ন কৰিম আপোনালোকে আমাৰ ইউটিউব চেনেলটো চাই থাকক দেখা পাইছে আমাৰ কেমেৰাৰ আগত মানে একদম ভিলেনৰ যিটো গুণ্ডা যিজন পাঠ কৰিছে এখেতে আমাৰ আগত আছে আপোনালোকে নিশ্চয় দেখা পাইছে দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ গতিকে আমাৰ এই থিয়েটাৰৰ বিষয়ে কি ক'ব আপুনি আমাৰ এই দৰ্শকসকলক নাটক আজি প্ৰথম নিশা আমাৰ মানে আমাৰ আজি ফাৰ্ষ্ট নাইট আমাৰ প্ৰথম নিশা নাটিকা আৰম্ভ হৈ আছে আপোনালোকে নিশ্চয় দেখা পাইছে প্ৰস্তুত হৈ আছে মানে আমাৰ যিহেতু শ্ব'টো আৰম্ভ হৈছে অলৰেডি গতিকে এনেকুৱা আমি অকণমান আৰু নাট্যকৰ্মীসকলৰ পৰা দুই এষাৰ কথা ল'বলৈ যত্ন কৰিম আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই থাকক আমি আৰু এটা ৰুমত আহিছোঁ আপোনালোকে নিশ্চয় দেখা পাইছে কেমেৰাৰ আগত কোন আছে চাগে পৰিচয় কৰি দিব লগা ইমান বিশেষ একো নাই আপোনালোকে নিশ্চয় দেখা পাইছে গতিকে ক'বলৈ গ'লে আমাৰ অসমৰ আটাইতকৈ বিশিষ্ট ডাঙৰ এখন কৌতুক অভিনেতা বুলি ক'ব পাৰি আমি এখেতক নিশ্চয় দেখা পাইছে আমাৰ সন্মানীয় বিপুল ৰাভা ছাৰ গতিকে ছাৰ আপোনাক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ মানে বহুদিনৰ মূৰত আপোনাক লগ পাইছোঁ আমাৰ এইখন অঞ্চলত আপোনালোকে আহিছে আমাৰ এইখন অঞ্চলত আহি কিনে আপোনাৰ কেনে লাগিছে প্লাছ আমাৰ এই থিয়েটাৰটোৰ বিষয়ে আমাৰ এই দৰ্শকসকলক কি ক'ব যদি দেখাৰ কথা কয় এইবাৰ প্ৰথম মই ইয়াতে কিন্তু ঢিলাগুনি মোৰ 3 বছৰ হ'ল এইবাৰ লগত নতুন জেগা ভাল লাগিছে যিটো ৰাইজৰ সমাগম আৰু ৰাইজক অনুৰোধ কৰিছোঁ যাতে থিয়েটাৰটো আপোনালোকে নিজৰ এটা অনুষ্ঠান বুলি চলাই দিয়ে সেইটো অনুৰোধ কৰিছোঁ আৰু বহুত ভাল লাগিছে যিখিনি ৰাইজৰ মৰম সঁচাকৈ বহুত আপোনাক ল'বলগীয়া দিয়ক আমি আমাৰ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ মানে ইমান ব্যস্ততাৰ মাজত হ'লে আমাক 1 মিনিটৰ কাৰণে যিখিনি সময় দিছিলে গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক গতিকে ইয়াতে আৰু নাট্যকৰ্মীসকল বহি আছে মানে বিভিন্ন বিভাগত বিভিন্ন ধৰণৰ নাট্যকৰ্মী ইয়াতে আছে গতিকে আমি সকলোৰ ওচৰত যাই কিনেতো আমি দুই এষাৰ কথা লোৱাটো সম্ভৱ নহয় তথাপি আমি বিশেষ কৰি হ'লেও 2 এজনৰ পৰা ল'ব যত্ন কৰি আছোঁ আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ আপোনালোকে আমাৰ ইউটিউব চেনেলটো চাই থাকিব আমাৰ কেমেৰাৰ আগত আৰু এজন নাট্যকৰ্মী আছে নিশ্চয় আপোনালোকে দেখা পাইছে গতিকে ছাৰ আপোনাক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ গতিকে আপুনি অলৰেডি আপোনাৰ থিয়েটাৰ আৰম্ভ হোৱাৰ একদম প্ৰস্তুতি লৈছে গতিকে তথাপি ব্যস্ততাৰ মাজত আছে আপুনি ব্যস্ততাৰ মাজত থাকিলে অকণমান আপোনাক অলপ ডিষ্টাৰ্ব দিছোঁ বেয়া নাপাব দিয়ক মানে আমাৰ গাঁৱত আপুনি প্ৰথম আহিছে বহুদিনৰ মূৰত চাগে আহিছে আৰু এই গাঁৱত আহি কেনে লাগিছে প্লাছ আপোনাৰ এই আমাৰ যিটো থিয়েটাৰটো আছে থিয়েটাৰৰ বিষয়ে আমাৰ এই ইয়াৰে অঞ্চলৰ মানুহৰ ব্যক্তিসকলক কি ক'ব যদি দুটা এটা কথা নমস্কাৰ প্ৰথমে ইউটিউব চেনেলৰ সদস্যসকলে ধন্যবাদ জনাইছোঁ গতিকে ইয়ালৈ আহি আমাৰ ভালেই লাগিছে অৱশ্যে ইয়াতে মানুহৰ যথেষ্টখিনি সমাগম পাইছোঁ মৰম দিছে আজি আমাৰ প্ৰথম নিশা নাটক আমাৰ বিনাপলি থিয়েটাৰত মই ইয়াত অৱশ্যে এইখন জেগাত মই প্ৰথম কৰিছোঁ ইয়াৰ পৰা মই 2 কিলোমিটাৰ 3 কিলোমিটাৰ আগত মই পদ্মপুৰত কৰি গৈছোঁ আগতে কৈছোঁ মই আবাহন থিয়েটাৰো কৰিছিলোঁ বিনাপলি থিয়েটাৰো কৰিছিলোঁ গতিকে এইখিনি জেগাত মানে মোৰ বৰ চেঙাত কৰিছোঁ বৰ পুৰণা নহয় হেৰি নহয় নতুন নহয় কিন্তু ইয়াত মই কৰিছোঁ ইয়ালৈ আহি ভাল লাগিছে গতিকে আজি প্ৰথম দিনা আহিছোঁ দৰ্শকৰ সমাদৰ লাভ পাইছোঁ বহুতখিনি দৰ্শক আহিছে গতিকে 3 দিন আহক আমাৰ নাটক চাবলৈ নাটক চাই খুবেই ভাল পাব আমাৰ আজি ফাৰ্ষ্ট নাইট ড্ৰামা কপিল ৰাজৰ বলিদান আৰু কাইলৈ ৰমা বৰ্মনদেৱৰ বিশ্বাসঘাতক অভিজিত ভট্টাচাৰ্যদেৱৰ মিষ্টাৰ হিৰাল আহক দিয়ক আমি ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ যদিও আমাৰ এইখন অঞ্চলত নতুন কিন্তু আমাৰ ওচৰে পাজৰে যিবিলাক চেঙা আছে বহৰী আছে ইফালে পদ্মপাৰা আছে গতিকে ইয়াতে আগে পিছে অভিনয় কৰিয়ে গৈছে গতিকে আমাৰ আগতে নতুন তথাপি ছাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অকণমান সময় দিয়াৰ কাৰণে গতিকে আমাৰ ইয়াতে গোটেই ৰুমটো আমাক লৈ অহাত আমাৰ আব্দুল চালেম খান ইয়াতে আছে এখেতে আমাক সহযোগ কৰি আছে আমি চালেম খানক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ লগত অলপ কোঅপাৰেট কৰাৰ কাৰণে আমাৰ কেমেৰাৰ আগত আৰু এজনী বা আছে নিশ্চয় আপোনালোকে দেখাই পাইছে গতিকে একদম সম্পূৰ্ণ হাজত থিয় দিছে নিশ্চয় দেখা পাইছে মানে প্ৰস্তুতি একদম সম্পূৰ্ণ হৈ গৈছে মানে আল্টিমেটলি এতিয়া মঞ্চত উঠিব গতিকে আমি বাইদেউক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ গতিকে প্ৰথমতে আপুনি আমাৰ এইখন অঞ্চলত আহি কেনে লাগিছে ইয়াৰ বিষয়ে অকণমান ক'ব আচ্ছা তাৰপিছত কথা হ'ল বাইদেউ আপুনি যিটো ইয়াতে গেটআপ লৈছে এইটো গেটআপটো কিয় ৰোলছ কৰিব আমাৰ অকণমান অলপ পিছতে মঞ্চত উঠিব আপুনি ঠিকে আছে তাৰপিছত আমাৰ এই থিয়েটাৰৰ বিষয়ে আমাৰ দৰ্শকসকলক কি ক'ব মানে আচ্ছা আচ্ছা দিয়ক আমি আমাৰ বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ব্যস্ততাৰ মাজত অকণমান সময় আমাক দিছে যাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ
কোন ওর পার্টি এখান থেকে করি বেকে লাগিব हेलो थिएटर चल रहा है देख रहे हो মই একেবাৰে একদম থিয়েটাৰৰ মঞ্চৰ একদম পিছফালে আছোঁ আপোনালোকে নিশ্চয় দেখা পাইছে চাওক অকণমান আন্ধাৰ হৈ আছে মানে আন্ধাৰ কি হৈছে আপোনালোকে নিশ্চয় জানে চাওক আহি আমি মঞ্চত পিছত উঠিছোঁ গতিকে ইয়াতে দুজনমান দাদা আমাক ইয়াতে বহি আছে গতিকে দাদাসকলৰ পৰা আল্টিমেটলি পাৰ্মিশ্যন লৈছোঁ আমি মঞ্চৰ পিছফালে অকণমান আপোনালোকক দেখাবলৈ যত্ন কৰিম দাদা আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক অকণমান পাৰ্মিশ্যন দিয়াৰ কাৰণে আপোনালোকে নিশ্চয় দেখা পাইছে চাওক ইয়াতে আমাৰ আল্টিমেটলি শ্ব' চলি আছে আপোনালোকে নিশ্চয় দেখা পাইছে পিছফালৰ পৰা আমি আছোঁ গতিকে নিশ্চয় দেখা পাইছে আপোনালোকে আজিকালি সকলো চৰকাৰী চাকৰি কেইজনে পাইছে দেউতা তোমাৰ ইমানবোৰ মাটিৰ মাজৰ পৰা অকণমান মাটি আমাক দিব নোৱাৰিলানে মোৰ চাকৰি সপোনটো ঘূৰাব পাৰিম আৰু মোক জীৱনটোত বিয়া দিলে তেওঁতো তোমাৰে সন্তান নহ'ব দেউতা তেতিয়াতো আমাৰ সন্তানৰ দেহত সেই সৰু জাতৰ গুণটো লাগি থাকিব আন্ধারে কেমনে দেখবা আপোনালোকে নিশ্চয় দেখা পাইছে আমাৰ কেমেৰাৰ আগত আমাৰ খংৰা হাইস্কুলৰ এছিষ্টেণ্ট প্ৰধান শিক্ষক ইয়াতে আছে মানে ইয়াতে যিহেতু টিকেট কাউণ্টাৰ মানে এইখিনি ঠাই গতিকে টিকেট চাগে চব বিক্ৰী কৰা হ'ল গতিকে এইটোৰ বিষয়ে অকণমান জানিব চেষ্টা কৰিম ছাৰ আপোনাক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ গতিকে আজিৰ এই থিয়েটাৰৰ বিষয়ে আপুনি কি ক'ব তাৰপিছত আপোনাৰ মানে কিমান মানুহ আমাৰ ইয়াতে সোমালে কিমান তাৰ বিষয়ে অলপ যদি দুই এষাৰ কথা কয় আপুনি আমাৰ খেলাৰ টিকেটটো গৈছে আচ্ছা আচ্ছা আৰু আমি ইমান প্ৰতিকূল বতৰত যথেষ্ট মানুহ আমাৰ আজি আমাৰ অসমীয়া সভ্যতা উপভোগ কৰিব আচ্ছা খুব আনন্দিত হৈছোঁ লগতে ৰাইজৰ মাজত যে থিয়েটাৰ ভ্ৰাম্যমান থিয়েটাৰৰ যোগেদি যে আমি সামাজিকতা সুস্থ জ্ঞান সামাজিক পৰিৱেশৰ বাতাৱৰণ কৰিব পাৰোঁ তাৰ এটা সম্ভাৱনা আমি ইয়াত দেখা পাইছোঁ আৰু ৰাইজৰ যি ওতঃপ্ৰোতভাৱে জড়িত হৈছে বা চাবলৈ আহিছে বা আমাক সহযোগিতা কৰিছে তাত আনন্দিত হৈছোঁ দিয়ক আমাৰ ছাৰে বহুত ব্যস্ততাৰ মাজত আছে তথাপি এইখিনি অকণমান সময় ডিষ্টাৰ্ব কৰিছে ছাৰ দিয়ক বেয়া নাপাব আপুনি কামৰ ক্ষেত্ৰত প্ৰায় বাহিৰলৈ থাকে ঠিক আছে পুলিচৰ মানুহ নিজৰ ঘৰলৈ যাব
আমি ফাইনালি থিয়েটাৰ দি বাহিৰ হ'লোঁ মানে আজি বীণাপানী থিয়েটাৰৰ যি বলিদান নামৰ নাটকখন আছিল সেই নাটকখন আমি চাই বাহিৰ হ'লোঁ মানে বহুতেই ভাল লাগিছে নাটকটো চাই কিনে আপোনালোকে আৰু পৰৱৰ্তী যি দুটা নিশা আছে আপোনালোকে আহিব পৰা আমাৰ এই নাটকটো চাই বহুত ভাল হৈ আছে যিমান কেইজন দৰ্শক আহিছিল কোনো এজন দৰ্শকে ক'ব নোৱাৰিব যে নাটকটো বেয়া হৈছে বা চকুলো অহা নাছিল গতিকে আপোনালোকক এই নাটকৰ গোটেই পৰিৱেশখিনি আপোনালোকক দেখালোঁ তো আপোনালোকে যদি আমাৰ এই ভিডিঅ'টোত গোটেই নাটকখিনি নাই মানে অলপ অলপ ক্লিপ আমাৰ এই ভিডিঅ'টোত আছে আপোনালোকে দেখিব পাৰিব তো পৰৱৰ্তী যিবিলাক নাটক আছে এই নাটকখিনি আপোনালোকে চাব আহিব তো মই বৰ্তমান একদম এই মঞ্চৰ সন্মুখত আছে আপোনালোকে নিশ্চয় দেখা পাইছে গতিকে আজিৰ ভিডিঅ'টো এইখিনি পৰৱৰ্তী ভিডিঅ' অতি সোনকালে আপলোড